Hello everyone, welcome back to my new another vlog. আমি আজি গৈ আছো কলা গৈ আছো কৈ দিয়া আমি গছতলৰ বিহু নাচিবলৈ গৈ আছো দুজনী আৰু আপোনালোকে চাই থাকিব আমি বিহুটো নাচিম কেনেকুৱাকৈ কি হয় আপোনালোকৰ গোটেইখিনি দেখাই আছো আৰু যোনসকলে মানে গছতলৰ বিহু দেখা নাই আজি মোৰ ভিডিঅ'টোত আপোনালোকে চাব পাৰিব আৰু এইফালে আমি গৈ আছো দেখিছে নহয় এয়া হৈছে তেজীমলা পুখুৰী আৰু এইফালে আমি গৈ আছো এতিয়া আৰু এইফালে লগৰজনীকো লৈ ললো লগতে বাইদেউ আৰু মই মানে আমি তিনিজনীয়ে গৈ আছো আৰু অকণমান গ'লে মানে পাই যামগে আমাৰ বিহু ঘৰটো এইফালে দেখিছে নহয় আৰু অকণমান বাকী আছেগে মানে আৰু এইফালে দেখিছে নহয় এয়া হৈছে আমাৰ তেজী গাঁৱৰ বিহু ঘৰটোতে আহি পেলাই মানে আমি পাই গ'লোহি আৰু ছোৱালীবিলাক মানে অহাই নাছিলে দে আমি মানে প্ৰথম আহিলোঁ আচলতে মানে কি আজি অকণমান সোনকালে আহিলোঁ আৰু মানে ফটো দুখনমান উঠো বুলি ভাবিছিলোঁ সেইটো কাৰণে অকণমান আমি সোনকালে ওলাই আহিলোঁ আৰু এইফালে আমি গৈ আছোঁ শ্বৰ্টকাট দি পেলাই মানে বিহু ঘৰটোলৈ বুলি আৰু আহি পেলাই অকণমান ফটো চটো উঠিলোঁ আৰু তাৰপাছতে এইফালে বিহু গাবলৈ বুলি ষ্টাৰ্ট কৰা হৈছে প্ৰথমতে মানে আমি এনেকৈ ঘৰটোত ঘূৰি লওঁ মানে এনেকৈ মানে আৰম্ভ কৰা হয় আৰু যোনসকলে নাজানে তেওঁলোকক কৈছোঁ মৰাণসকলে মানে গছতলৰ বিহু নচা হয় আৰু কেনেকুৱাকৈ কি কৰা হয় আপোনালোকক মই ভিডিঅ'টোত মানে দেখাই থাকিম বাৰু মৰাণসকলে যিহেতু গছতলৰ বিহু নচা হয় ইয়াতে মানে গাঁৱৰ ছোৱালীবিলাক গোটেইবিলাক মানে নাচিবলৈ বুলি ওলাই অহা হয় আৰু ইয়াতে মানে আলহী ডেকা ল'ৰা মানে বেলেগ গাঁৱৰ পৰা আহি পেলাই ডেকা ল'ৰাসকলে মানে ইয়াতে চাকচনি মাৰি দি নচোৱা হয় আৰু এইফালে আমি গৈছিলোঁ চাকচনি মাৰি দিবলৈ বুলি আৰু এনেকৈ মানে চাকচনি মাৰি দি ছোৱালীসকলক নচোৱা হয় অলপ পাছত বাৰু আপোনালোকক ভালকৈ মই দেখাই আছোঁ আৰু আপোনালোকে আহিব পাৰে আমাৰ গাঁৱলৈ বিহু মাৰিবলৈ বুলি আৰু এইফালে ভিউটো অকণমান দেখাই দিছোঁ গোটেই গাঁৱৰ মানুহবিলাকে মানে বিহু চাবলৈ বুলি আহে দে এনেকৈয়ে আৰু গছতলৰ বিহু মানে পিছবেলা টাইমত আমি সকলোৱে এনেকৈ ওলাই আহোঁ নাচিবলৈ বুলি আৰু তাৰপাছত এইফালে আমিও নাচিবলৈ বুলি লৈছোঁ আৰু আপোনালোকক অকণমান ভালকৈ দেখাই আছোঁ বাৰু দেই এইফালে দেখিছে নহয় একেবাৰে আন্ধাৰ হ'ল মানে এইফালে আমি ঘৰলৈ আহিবলৈ বুলি ল'লোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব বাৰু যি কি নহওক আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব